নমস্কাৰ। আজি এটা সৰু টিপছ আপোনালোকক দিব খুজিম, যাৰ জৰিয়তে আপোনালোকে নিজৰ শনি গ্ৰহটো সন্তুষ্ট কৰি ৰাখিব পাৰে। শনি গ্ৰহ সন্তুষ্ট কৰিলে আপোনালোকৰ ফাইনেন্সিয়েল মেনেজমেণ্টটো খুব বেছি ভাল হয়। আপোনালোকে কেতিয়াবা মন কৰিবচোন, আপোনালোকৰ লাইফত এনেকুৱা হৈছে নেকি যে পইচা আহি আছে, ইনকাম ঠিকে হৈ আছে, কিন্তু পইচা আপোনালোকৰ হাতত পোৱা নাই, অৰ্থাৎ আপোনালোকৰ ফাইনেন্সিয়েল মেনেজমেণ্টটো উইক হৈ আছে। সেই কাৰণটো হৈছে শনি গ্ৰহৰ বেয়া প্ৰভাৱ। গতিকে শনি গ্ৰহৰ বেয়া প্ৰভাৱ পৰক বা নপৰক, আপোনালোকে এই প্ৰেক্টিচটো কৰিব পাৰে। এইটো খুবেই ভাল। আগলৈকে যদি শনিৰ বেয়া প্ৰভাৱ হ'বলগীয়া আছে, তেতিয়াহ'লে এইটো ৰোধ কৰিব পাৰিব। এইটো কাম সকলোৱে সহজভাৱে কৰিব পাৰে। আপোনালোকৰ ঘৰত যদি কোনোবা সহায়িকা আহে বা কাম কৰা মানুহ আহে বা চুইপাৰ আহে বা কমিউনিটি হেল্পাৰ বা ৰিক্সাৱালা, ঠেলাৱালা, এইসকল ব্যক্তি যিসকল আপোনাতকৈ অকণমান তলৰ আৰ্থিকভাৱে দুৰ্বল, সেই ব্যক্তিসকলক ভালকৈ যদি মাত দিয়ে, ভালকৈ যদি কথা বতৰা তেওঁলোকক পাতে, ৰেচপেক্টফুলি কথা পাতে। বহুত মানুহৰ এনেকুৱা হয় যে কাম কৰা মানুহ আহে, এমাহ থাকি আকৌ গুচি যায় বেয়া বিহেভিয়ৰৰ কাৰণে। সেইটো কিন্তু ফলত শনি আপোনাৰ অসন্তুষ্ট হৈ